it's me. I feel like shit on my own. I said I'm sorry, I blew up your phone. Are you free next week? I'm hella alone. Was it me? Was it you? Was there some kind of undertone? Hey, what's up people? আৰু এটা নতুন এপিসোড লৈ আহিছো। তো মই বৰ্তমান আছো কত? বলক ভিডিওটো আৰম্ভ কৰো। আমি কত আছো বৰ্তমান? কাকি কোন জায়গা? ভালকে ডেসক্রিপশন দি দেচোন তোমাৰ জায়গাখনৰ। তো বৰ্তমান মই আছো কাকি গোপালপুৰত। তো আজিৰ দিনটো পুৰা কি কৰিলো কি কৰো আৰু ঘূৰিম দেখা পুৰা ভিডিওটো শেষলৈকে এইখিনি বস্তু এটা কৰি আছে সংগ্ৰা আজিৰ দিনত এইবিলাক দৃশ্য বিৰল গম পাইছে কি দেখাই আছো এটা সময়ততো এইবিলাক জেগাত বৰশী বাই মাছ মাৰি কৰি অৱস্থা বেয়া কৰি ৰাখিছো আৰু এনেকুৱা দৃশ্য কৰিলে মোৰ কাৰণে বেলেগ হৈ যায় এডাল লাঠি আৰু মোৰ পিঠি গাইস 2 ঘণ্টা ধৰি বেগা বেগি কৰি আছো এতিয়া 12টা বাজিবলৈ হৈ গ'ল ভাতটো খাও ভাতটো উলিয়াইছে কি দি খাম আজি নিৰামিষ খাম আজি নিৰামিষ ভোজি মানে একেবাৰে ঘাঁহ পুহু নহয় কৈ আছো কথা এটা গাইছ ভাতৰ থালি আগত লৈ পেলাই বহি গ'লো মই ভাবিছো টানি টুনিটোত মই ছাবস্ক্ৰাইবাৰ অলপ বঢ়াইছো এইটো ভিডিঅ'ত কওঁ যদি 100টা ছাবস্ক্ৰাইবাৰ হৈ যায় মোৰ 10টা ভিডিঅ' হোৱালে শৰ্টছ অতৰাই তেনেহ'লে মই নেক্সট আৰু অলপ চামথিং বাৱাল কৰিম বাৱাল মানে আনএক্সপেক্টেড আনচিন কিছুমান চিন আনিম তো ভিডিঅ'টো চাই থাকক আৰু চেনেলটোত জড়িত হৈ থাকক হেলমেটটো লৈ লৈছো লগত কিন্তু হেলমেটটো নিপিন্ধো হেলমেটটো পিন্ধিলে চুৱেটটো নষ্ট হৈ যাব বিকজ চুলিখিনি চুৱেট হৈ আছে বৰ্তমান নলগাওঁ Let's go! এই ৰাস্তাটো কলৈকে যায় যোনটো এসময়ত গৰু বাট নিচিনা হৈ আছিলে আজিৰ দিনত আধুনিকৰণ আৰু উন্নতি চুবলৈ খুজি থকা এই ৰাস্তাটো ক'ত যায় এইটো ৰাস্তা যাব ডাইৰেক্ট বেলতলাৰ পৰা ইচ্ছা কৰিলে এফালে বকলিয়া যাব পাৰে বকলিয়া তাৰপিছতে ৰজা পথাৰ হৈ বকলিয়া যাব পাৰে কাৰ্বি আংলং যাব পাৰে এই ৰাস্তাটো দি যোনটো ৰাস্তা দি আহিলো দেখালো বৰ্তমান বনি আছে গাইছ মাল এটা দেখা পালো বহুত বস্তু এটা মানে কি কম আৰু ইয়াত চোৱা ডিফাৰেন্ট টাইপ অফ কাৰেন্সি এভেইলেবল হেয়াৰ তো এইবিলাক গোটাইছা নে কিনিছা নাই কেইটামান কিনা আছে কেইটামান গোটাইছা কৰ আছে এইটো হৈ গ'ল আমাৰ বহুত পুৰণা আৰু এইটো বেন 500 টকাটো এইটো একেবাৰে অমিতাভ বচ্চন যেতিয়া ফিল্ম লাইনত সোমাইছিলে দেখা হৈ আছিলে সেইটো সময়ত এইটো পইচা দেখা পোৱা যায় তাৰপিছত 2000 টকা বৰ্তমান এইটো বেন তাৰপিছত এইটো 1000 টকা বৰ্তমান বেন কৰি দিলে বাকী 100 টকা এইবিলাকতো চলি আছে বাকী 5 টকা আছে এইটো 1 টকা বৰ্তমান ভেলুলেছ 1 টকা 2 টকা তো বহুত আছে আৰু পুৰণা কইন আমেৰিকা $1 বড় আমাৰ ইয়াতো কমসে কম এতিয়া 90 প্লাস আছে 90 প্লাস আছে এটো হল থাইল্যান্ডৰ $20 থাইল্যান্ডৰ টকা থাই 20 থাই আৰু এটো হল নেপালৰ 100 কাৰেন্সি এটো নেপালৰ 50 টকা এটো নেপালৰ 50 10 টকা এটো নেপালৰ 10 টকা এটো নেপালৰ 2 টকা এটো নেপালৰ 2 টকা তাৰপিছতে ইয়াতে কইনছ আছে কিটা ইন্ডিয়ান পইচা এটা ইন্ডিয়াই হয় বাকি এটো এইটো মন কৰক এক পইচা এক খোটে পইচা এটো না এটো নয়া পইচা এক নয়া পইচা এটো কি না জানো যে এক পইচাই হ'ব সাগে আৰু এটো হল এক পইচা বাকি এটো 20 পইচা আৰু এটো বাহৰাইনৰ এটো 100 ফ্লিপস এটো বাহৰাইনৰ 100 ফ্লিপস আৰু এটো 2 টকা শ্ৰীলংকাৰ 2 টকা মই দেখাবলৈ সক্ষম হৈছো তো কালেকশন দেখা পাইছে যিটো কামৰ কাৰণে আহিছিলো হেটো কাম কৰিলো লগতে দেখাব পাৰিলো
যে কি দেখা পালোঁ নতুন বস্তু এটা। তো এতিয়া আৰু এটা জেগাত যাওঁ, বলক এতিয়া জেগাখনো দেখাওঁ। এতিয়া ই ঘৰলৈ আহিলে লগৰটো, টকা ল'ম, আকৌ আমি যাম 2 নম্বৰ। যিহেতু মই প্ৰথমতে ভিডিঅ'টোত কৈছিলোঁ যে মই আছোঁ কাকি গোপালপুৰত, কেই নম্বৰ 3 নম্বৰত আছোঁ। আৰু গোপালপুৰ ক'ত আছে? হোজাই জিলা অন্তৰ্গত। তো আমি যাম এইফালে। পুৰা লচ্ছা হৈ গ'ল গাইজ। বেচাৰাটো পাৰ্চেল চেক কৰিবলৈ আহিছিলে। আৰু অলপ আগত য'ত গৈছিলোঁ প্ৰথম অংশত দেখাইছিলোঁ, জাষ্ট 1 মিনিট সি গৈ পেলাই পাৰ্চেলটো লৈ তাৰপৰা লৈ গ'ল। এতিয়া আমি ডিচিশ্যন লৈ আছোঁ কি কৰা যায়, ডিপেণ্ড কৰে। তো গাইজ উইদাউট প্লেনিং ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো মই যোৱাকালিয়ে বনাম বুলি ভাবিছিলোঁ ট্ৰেভেলিং এণ্ড ইভেণ্টৰ ওপৰত, বাট সেইটো কেটেগৰীত বনাব নোৱাৰিলোঁ। আজি এইটো বনালোঁ জাষ্ট বেচিক অফ ডেইলি লাইফ ব্লগ। তো কেনেকুৱা পালে জনাব। নেক্সট আৰু এটা ভিডিঅ' লৈ আহি আছোঁ, আৰু এইটো হৈ গ'ল দ্বিতীয়টো ভিডিঅ' এই মাহৰ। তো চাই থাকিব, আৰু যদি ভাল পায় ভিডিঅ'কেইটা চাই তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে বেল আইকনটো দবাই ৰাখিব যাতে অল ভিডিঅ' মোৰ আপুনি প্ৰথমতে পায়।